বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালে। কি আৰু আজি হৈছে দেৱালী। দেৱালীৰ প্ৰস্তুতি পুৰা ধুনীয়াকৈ চলি আছে। এইবিলাক মানা লাইট চানা লাইট আলাই আছে আৰু দি আছে বৰষুণ। এইপিনে চাওক বৰষুণ দি আছে পুৰা। কি ক'ব, পুৰা বৰষুণ দি আছে। মানে দেৱালীটো অলপমান মেকা কৰিব যেন পাইছোঁ আৰু মেকা কৰিলেও কথা নাই, বোমা চোমা দি পুৰা জুই লগাই দিম নাই কি কয় তে চাই থাকিব কি কৰোঁ। যিহেতু আগৰ বাৰাণ্ডাখনত মানা লাইট দিয়া কমপ্লিট হৈ গ'ল, এতিয়া ভাবিলোঁ আমাৰখনতো কেইজনমান মানা লাইট দি দিওঁ, তেতিয়াই মানে দেৱালী ফিল হ'ব ন। মানে ৰমক জমক কৰা যায় ন, তেতিয়া মানে বেছি ভাল লাগে, মানে দেৱালী লাগে। সেইকাৰণে ভাবিছোঁ ইয়াতো কেইজনমান মানা লাইট আলাই দিওঁ, তেতিয়া ভাল লাগিব। আৰু মই কিছুমান মানে ফুল আৰু দেখাই আছোঁ, চাওকচোন কেনেকুৱা। এইডাল হৈছে মানি প্লেণ্ট, ধুনীয়াকৈ হৈছে আৰু এইডাল নাজানো কি গছ, কিন্তু ভাল লাগে, নামটো নাজানো। ধুনীয়াকৈ ইয়াতে ৰুই থৈ দিছোঁ। নেক্সট এইডাল সিমান ডাঙৰ হোৱা নাই, সৰু হৈ আছে। এইবিলাক মোৰ বাগিচা, সৰুকৈ এখন বাগিচা আৰু থৈ দিছোঁ। দেৱালী বুলি ভাবিছিলোঁ, মানে ধুনীয়াকৈ অলপমান ফটকা ফুটাম, চাকি দিম। বৰষুণে সকলো মানে প্লেন নষ্ট কৰি দিলে। এতিয়া বৰষুণ দি আছে, একো কৰিব পৰা নাই, বাহিৰতে ওলাব পৰা নাই, বা চাকিনো কি দিম। সেইকাৰণে ঘৰৰ ভিতৰত মানে বাৰাণ্ডাকেইখনত অকণমান চাকি দিছোঁ আৰু। এইবিলাক হৈছে চাকি, আৰু তাতেও দিছে। এইবিলাক কি ক'ম, বতাহত নুমাবই গৈছে। এয়া চাওক, চাকিটো দিব পৰাই নাই, সেইকাৰণে লাইটৰে ব্যৱস্থা কৰি এনেকুৱা দেখা হৈছে আৰু। বাটৰ পিনে যিহেতু চলি আছে দেৱালী আৰু বৰষুণ বতৰ, আৰু আমাৰ এইটো জালমুড়ি মেন। জালমুড়ি খাওঁ আমি, জালমুড়ি বনাইছে। এয়া আলু আৰু এয়া জ্বলা চানা মুড়ি, আৰু ইয়াত ধনিয়া। কি এইটো? এয়া জালমুড়ি, বৰষুণ বতৰত জালমুড়ি। সকলোকে হেপী দিৱালী। হয়নে? জালমুড়ি, আমি খাম জালমুড়ি। জালমুড়ি হোৱা মানুহ, জালমুড়ি খোৱা দুটা জালমুড়ি বনাই থকা মানুহ, আমি খাম। বেপাৰী লাল সিং, তোমার নাম লাল সিং। বার্গেন্ডি কি বস্তু এটি না কালার, বার্গেন্ডি কালার। এটা কি বলি কয়, নাম কি ব্যাপারে খুঁজছো? জালমুড়ি মেন, আৰু এইপিনে আছে ফুচকা। মানে দেৱালীবোৰে পুৰা আৰু আয়োজন, আৰু বৰষুণ বতৰ, সেইকাৰণে এইবিলাক আয়োজন কৰি আছে। এইবিলাক খাওঁ পাৰা। বেপাৰী আমাৰ জালমুড়ি দি আছে, গ্ৰাহক ৰখি আছে। পইচা নাই। এইটো মোৰ ভাগৰ জালমুড়ি লৈ ললো। এইটো কেৰাহীত খাব। এইবাৰ হৈছে আলু।
এইবাৰ ফুচকা গৰম পানী পৰিব খাই লওঁ মজা ফুচকা আমি খাই আছো মানে ভিজা ফুচকা ড্ৰাই ফুচকা মই পানী ভৰাই লওঁ ইয়াতে যে ভিডিঅ'খিনি এইখিনিতে সামৰণি মাৰিছোঁ যিহেতু দেৱালী বুলি বিশেষ একো নহ'লে যিবিলাক প্লেন কৰিছিলোঁ ওলাই যাম বাহিৰত আপোনালোককো দেখাম দেৱালী তেনেকুৱা একো নহ'ল বৰষুণৰ কাৰণে ঘৰতে এনেকৈ আৰু অকণমানকৈ চেলিব্ৰেট কৰিলোঁ সৰু সুৰাকৈ বিশেষ একো নাই তে আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু যোনে যোনে চেনেলটো নতুনকৈ আহিছে শুনে শুনে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ বাই বাই